মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ আপোন পাঠৰ পাঠ 2 ফুল আৰু ফুলনি নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰ কৰাবলৈ লৈছোঁ। তোমালোকে উত্তৰবোৰ বহীত লিখি ৰাখিবা। 3 নম্বৰ ক প্ৰশ্ন হৈছে, গোলাপ, নাৰ্জী আৰু খৰিকাজাৰীৰ মাজত কিহক লৈ কাজিয়া লাগিছিল? ইয়াৰ উত্তৰ হ'ব নিজৰ নিজৰ ৰূপ আৰু গুণক লৈ সিহঁতৰ মাজত কাজিয়া লাগিছিল। খ প্ৰশ্ন, কি ফুলক মানুহে ফুলৰ ৰাণী বুলি কয়? ইয়াৰ উত্তৰ গোলাপ ফুলক। গ নম্বৰ প্ৰশ্ন হৈছে, ৰুমিয়ে কাক লগত লৈ ফুলনিত সোমাইছিল? ইয়াৰ উত্তৰ হৈছে ৰুমিয়ে তাইৰ বান্ধৱী মণিমা আৰু ৰুণজুনক লগত লৈ ফুলনিত সোমাইছিল। ঘ নম্বৰ প্ৰশ্ন হৈছে, জবা ফুলৰ মতে সকলো ফুলে মিলি কি কৰিব লাগে? জবা ফুলৰ মতে সকলো ফুলে মিলি ফুলনিখন আৰু ধুনীয়া কৰি ৰাখিব লাগে। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকে এই প্ৰশ্ন উত্তৰখিনিকে লিখি ৰাখিবা। ইয়াৰ পৰৱৰ্তী শ্ৰেণীত আমি ইয়াৰ পাছৰ প্ৰশ্ন উত্তৰখিনি কৰাম।